সো হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো বম ভিডিঅ' হ'ব, কাৰণ আপোনালোকক এটা পুখুৰী দেখুৱাবলৈ লৈ গৈ আছোঁ, যোনটো পুখুৰী ৰজাই খুন্দিছিল। আৰু বম পুখুৰী মানে আপোনালোকে হয়তো সেনেকুৱা পুখুৰী দেখাই নাই, আৰু কোন ৰজাই খুন্দিছিল, কিয় খুন্দিছিল, সেই সকলোবোৰ ভিডিঅ'টোৰ শেষত জানিব পাৰিব। তো ভিডিঅ'টো শেষলৈ চাই থাকক। সো গাইজ, ৰাজাপুখুৰীক চিন্তি ৰাজাপুখুৰীলৈ যাত্ৰা। নকটা পালো। সো গাইজ, আমি গলহাটী পালো, গলহাটী ৰাস্তা। ইয়াত দাড়ি কাটালে আগত উঠে ন, দাড়ি কাটাল কাটি আহিবা নলি পাগল চালা। বঢ়িয়া বঢ়িয়া, কিন্তু মজা আছে তোর দাড়ি। স্পীড ব্ৰেকাৰ দিছি গাইজ, এত ৰাস্তাত ইমান স্পীড ব্ৰেকাৰ দিছি, মানে তাপেলা চাপেলা বিশেষ গেলবে মুচুৰ গৰম হৈ যায়। ইমান নেদলে হয় না। এটা কথা কিন্তু, এক্সিডেণ্ট কমকৈ হ'ব ইয়াতে, ভালে কৈছে। চ' আহি আমি গড়গাঁও পালো এতিয়া। এয়া গড়গাঁৱৰ পথাৰ চাওক, খেতি পথাৰ। ধান নলবাৰী হ'লচোন এইটো ভালে। নিত্য বুকুতে বাসনা ঢালিলা। এই দাদা, লাহে 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 লাহে, খুন্দিয়ে দিব বে, ইমান স্পীডত আহি। ভাইটি কিবা কিবি কৈ নাথাকা কিয়া, এই মনে মনে যাই থাকা দে। এয়া গড়গাঁৱৰ দলং, আৰু এটো ফালে আছে, এটো ফালে এইটো কি নদী বুলি কয়? জান, গড়গাঁও জান ন। So guys, like কৰি দিয়ে আৰু যাই নাপাতে। এয়া গড়গাঁও চক পালো আহি, গড়গাঁও চক। সো গাইজ, কিমান আৰু ৰাস্তাতে যাই থাকিব, আমাৰো বান্দৰ মুখ কেইখন চাওঁ একবাৰ। তামান গৰম দিছোঁ, বম গৰম, মানে তামান গৰম। এই এয়া আমাৰ ভাইটি, এয়া চাওক, গাৰ্লফ্ৰেণ্ডক পিছত বহাই ফুৰাব লৈ গৈ আছে। সিহঁতৰে দিন দে, বইনাক ক'ব পাৰে দে, কিন্তু অকলেতো গাৰ্লফ্ৰেণ্ডক নেনে না। এই দাদাটোৰ জোৰকে লাগছি বোধহয়। এই চাপ না, কি ভয়ংকৰ জাগা। ৰেল লাইনত তলে তলে, ৰেল লাইনত তলে তলে। এই লাহে যো বাবা, খোজকে আহিব, খুন্দা মাৰি লৈ যাব। তো ৰেল লাইন পাৰ হৈ গ'লো। ভগৱতী পাৰা চক পাই গ'লোঁ। বাবা লাহে লাহে ক্ৰছ কৰ ৰাস্তাটো। এই দাদা চাব, ভগৱতী পাৰা চক। এই ভগৱতী পাৰা যাওঁ, ভাগাৱতী পাৰা নহয়।
গাইজ এইটো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিমান গাড়ী চলা আছে আজিকালি কই দিম মানে কই দি হা সো গাইজ বাই বাই 37 নম্বৰ ঘাইপথ কই দিম লাগব ভালকৈ দেখুৱাইছোঁ এইটো শনি মন্দিৰ আৰু এখন কিবা স্কুল স্কুলখনৰ ওচৰত স্কুলখনক কি স্কুল এখন গেলি গম পাম ৰ ৰাজাপুখুৰীতে এইটো ফালে আছে আপোনালোক দেখাই আছোঁ ধৈৰ্য ধৰক অলপ আৰু তো এইটো ৰাজাপুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু এইটো মন্দিৰ তো মন্দিৰটোৰ পাছফালে আছে পুখুৰীটো হয় দি সোমোৱা হয় দি হা কি বুজা হয় এতিয়া এইটো মন্দিৰ চাই লওক মজা জাগা কিন্তু ধুনীয়া জাগা একদম ধুনীয়া ইয়াত গাড়ী পাৰ্কিং কৰিলে চ' গাইজ ফাইনেলি পাই গ'লোঁ ৰাজাপুখুৰী এয়া চাওক বম পুখুৰী চ' গাইজ এয়া চাওক না কি ধুনীয়া পৰিৱেশ কি ডাঙৰ পুখুৰীটো আৰু আমাৰ চব পদুম ফুল মানে পদুম ফুলৰ পাত এতিয়া পদুম ফুল হোৱা নাই পদুম ফুল হ'লে কি মজা লাগব ন চাওক গাইজ আজিয়ে চাই লওক ভালদৰে চাওক কি ডাঙৰ এয়া চাওক না ৰজাই খুন্দিছিল কাৰ কাৰণে খুন্দিছিল কিয় খুন্দিছিল ভিডিঅ'টোৰ শেষত কৈ আছোঁ ফ্ৰেণ্ডছ চাওক বম মাছ আছে বোধহয় ন এতিয়াতে হা আৰু ওচৰত হা বৰশী বাবা নেদে বোধহয় চ' অলপ ওচৰত যাওঁ ভয়ে লাগে পুৰণ একদম আগৰ দিনৰ পুখুৰী না মানে ঘৰিয়াল থাকিব আৰু থাপ্পা আগে লৈ যাব ভয়ে লাগে মাছ চাছ আছে নহয় বম মাছ আছে বোধহয় ন পুখুৰীটো সিঁচে না একবাৰ সিঁচিছিল ন ৰমেন একবাৰ সিঁচা নাছিল পুখুৰীটো চাওক বম পুখুৰী হা অঁ যাওঁ ৰ নাংখানত উঠো একবাৰ নমৰা ঐ মা কি হয় হেই এমাহ কিয় মস্ত পিছিল কাচোন ৰাইচ এই কুৰ্তা ভিডিঅ' বনাই আছে ৰাইচ বোলে ৰাইচ কোনক ৰাইচ বুলি কওঁ তো আমি নাঙত যাই আছোঁ নাঙত উঠবা হা কি ঐ বাকাচি কি হয় এখন কি কৰে এখন দি পটিমাৰ বোলে এই নাঙৰ পৰা নতুনকৈ দিছি যাবা আমি বনাই দিছি নেকি আমাৰ ৰমেনে ফটো উঠি আছে ফেচবুকত দিবি না হোৱাটছআপত ফেচবুকত দিবি না ইনষ্টাগ্ৰামত দিবি হা তামান ফটো উঠি আছে চ' গাইজ মস্ত ৰ'দ দিছে একদম থাকবা পৰা নাই গৰমতে পৰি মৰলো এই মোবাইলটো নপৰে ৰ পানীত ৱাটাৰপ্ৰুফ আছে টেনশ্যন নাই এই কল্লা হয় সঁচাকৈ এই চাও বম পুখুৰী এই তাৰ পৰা দেখাই আছোঁ অলপ পাছত আপোনালোকক এই সেইটো বাৰেও যাই আছোঁ অলপ পাছত তই কি কৰিব লাগছে মানে নাঙত ভৰি ধুবা লাগছে নেকি পৰলি গম পাবি বাগাৰ খাই পৰবি চাবি নাওটো ধৰা প্লিজ নাই চাকচোন তাতে নাওটো ধৰা প্লিজ নাই না চ' গাইজ এইটো পুখুৰী কোন ৰজাই খুন্দিছিল আৰু কিয় খুন্দিছিল এটা
দাদা সুধি আছোঁ, দাদাজনে বা জানে নে নাজানো, কিন্তু সুধি চাওঁ বাৰু। এইটো দাদাজন। চ' গাইজ, এইটো দাদাটো মানে ভালকৈ নাজানে, ব্ৰিটিছৰ দিনতে খান্দিছিল বোলে। বহুত পুৰণা ন? বহুত পুৰণা। বহুত পুৰণা এইটো, আমি জন্মই পোৱা নাই। অঁ। চ' গাইজ, মানে এই দাদাজনক সুধিলোঁ, কিন্তু দাদাজনে ভালদৰে নাজানে। মানে ব্ৰিটিছৰ দিনৰে পুখুৰী বুলি ক'লে, মানে ভালদৰে নাজানে আৰু ইয়াত থাকে যদিও ভালদৰে নাজানে আৰু। তো ৰমেনে বোলে এতিয়া পঢ়ছিল, যাওঁ ৰচোন সিহঁতৰ স্কুলখনক যাওঁ। হয় কিছু ভৰিখন গুছো অলপ। মই এবাৰ পিছত দিলি এইটো চাওক, ঘোঁৰা কি মজাকে মৰাই থৈছে। এতিয়া আমি যাই আছোঁ এই ৰোমেনে পঢ়া স্কুলখনত। চ' গাইজ, ৰোমেনে পঢ়া বিদ্যালয়খন পাই গ'লোঁ। দক্ষিণপাৰ বিদ্যুৎ হাইনি চতু পাঠিৰাজা পুখুৰী পাৰ। স্থাপিত 1925 চনতে স্থাপিত হৈছিল। ইয়াতে পঢ়িছিল, কিন্তু 2 বছৰ হ'ল খোলাই নাই না। একদম অৱস্থা বেয়া হৈ আছে স্কুলখনৰ, জংঘল চাৰো চাইডে। ৰাজাপুখুৰীৰ পাৰতে আছে। তো এয়া ৰাজাপুখুৰীৰ পাৰতে এইটো পুখুৰীটো। এইটো ৰাজাপুখুৰীটো, ইয়াৰ পাৰতে আৰু স্কুলখন। ৰাজাপুখুৰী চাই বহি থাকিব পাৰা ন? চ' গাইজ, ইয়াৰ পৰা অলপ ভালকৈ দেখুৱাই দিছোঁ আৰু ৰাজাপুখুৰীটো এবাৰ ভালদৰে চাই লওক। চাওক কি ডাঙৰ পুখুৰী। চ' গাইজ, বেলেগ এটা চাইডৰ পৰা দেখাই দিছোঁ পুখুৰীটো একবাৰ। চাওক কিমান ডাঙৰ। কিবা জাগাখিনিত থাকিয়ে ভাল লাগে ন? ইয়াৰ পৰা মজা জাগা বে। এইটালৈকে সেই যে ডাঙৰ গছবিলাক যে আছে পুৰা, চাওক তাৰ পৰা একদম বাপৰে। ইয়াত মানে ৰাজাপুখুৰীটোতো আছে, আৰু এইটোফালে পুখুৰী, এটা পুখুৰী, আৰু সেইটো ফালে এটা পুখুৰী তাৰমানে তামান পুখুৰী আছে ইয়াতে। ব্লগ বনাই আছে চাওক। হ'ব বেছি ব্লগ বনাব নালাগে, হ'ব যাও। এয়া চাওক, আমাৰ ভাইটি ব্লগ বনাই আছে। হা হ'ব ঐ বাবা। চ' গাইজ, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লাইক এটা কৰি দিব। আৰু ইমান ৰ'দত ইমান দূৰৰ পৰা আপোনালোকক ইয়াত থকা পুখুৰীটো দেখুৱাবলৈ আহিছোঁ। মানে ৰজাই খুন্দিছিল, কিন্তু দুখিত যে আপোনালোকক ক'ব নোৱাৰিলোঁ কোন ৰজাই খুন্দিছিল, কিয় খুন্দিছিল। মানে ইয়াৰ মানুহখিনিও ভালদৰে নাজানে, ব্ৰিটিছৰ দিনৰে বোলে। আৰু গাইজ, ইমান ৰ'দত ইমান দূৰৰ পৰা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ, তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।